लुइसी जी मुखातिब हैं और ये अभी शुरुआत है, आप लोग जमे रहें। Thank you so much. बहुत बहुत धन्यवाद। भारत माता की, भारत माता की, भारत माता की। अभिनंदन ज्ञापन आज ये कमिटिखনৰ मेन प्रेसिडेंट हल कुलदीप सिंह डांगरिया, सम्पादक हल नरेश सिंह डांगरिया, एसिस्टेंट सेक्रेटारी हल জয়নুলালী হাজৰিকা। এওঁলোকে মিলি এখন কমিটি 30জনীয়া কমিটি গঠন কৰিছে। এই কমিটিখনে প্ৰত্যেকবাৰে আমাৰ হনুমান টাৱাৰত 26 জানুৱাৰী আৰু 15 আগষ্ট পাতি আহিছে। এই উপলক্ষে আজি প্ৰথম কাৰ্যসূচী আমি পতাকা উত্তোলন কৰিছোঁ। তাৰপিছতে আমাৰ ছিংগাৰ আছে, গান গাব। তাৰপিছতে এটি নাটক ধুনীয়া অলপ লখিমপুৰৰ পৰা আহিছে বিহু দল আছে। এই বিহু দলে আমাৰ বিহু পৰিৱেশন কৰিব। তাৰপিছত অন্যান্য অনুষ্ঠান আমাৰ মোটামুটি 12-1 চলি থাকিব। আৰু তাৰপিছতে আমি ভাণ্ডাৰা কৰিছোঁ, ফিচাৰী কৰিছোঁ। সকলো ৰাইজক আমি আপোনালোকৰ চেনেলেদি সকলো ৰাইজক আহিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ এই মুহূৰ্তটি হেৰিত আমাৰ 15 আগষ্টত যি আমাৰ পবিত্ৰ স্বাধীনতা দিৱসৰ সমূহ আমাৰ ইয়াত এই অনুষ্ঠানটো আমি প্ৰত্যেক বছৰে কৰি আহিছোঁ, আকৌ কৰি যাম আমি যেতিয়ালৈকে জীয়াই থাকিম। আমি এটা ধাৰণা লৈছোঁ, গোটেই আমি বন্ধু বান্ধৱ মিলি এটা কমিটি গঠন কৰিছোঁ। আমাৰ এই